পাখির বুকুত দেখা পালু তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোণত। হ'ব দে ৰকি বালত দকৰা গান গাবি। ঐ ৰকি, বহুত দিন খানা শুনাই, আজি এটা বহিলাও দে ৰাতি। পাৰি পাৰি, খাবা পাৰি এটা খানা। খানা খাবি ৰ বালত দকৰাত, পইচা পাতি আছে নে নাই লগত? মেক্সাই মোৰ লগতো নাই ৰ পইচা পাতি। গুল্লু চহৰৰ বাচ্চা, পইচা নহকে খানা খাবা আহিছা এনকে? ৰ কতো এটাই ফোন কৰো ৰ, তাৰ পৰা পইচা পাতি আছে না নাই, পাৰিলে তাকে ঘূৰাব লাগব আজি। ঐ গুল্লু চহৰৰ বাচ্চা, কতো এটা ফোন লাগো। অ কি মোবাইলটো আনবা মই পাহৰি গেলো, তই এটা কতো ফোন মাৰ। চহৰৰ বাচ্চা, মোবাইলটো আনবি, বাকা চব ভরে থবি আৰু দুটা চানা দিব দে। হয় দে ৰকি, এই গুল্লু চহৰৰ বাচ্চাৰ লগত কি হব, মোবাইলটো আনে। ৰ কতক মই এটা ফোন মাৰো ৰ। হেল্ল', অ কতো, আজি খানা হব, তই গম পাইছা না? আমি গোটাইকেইটাই পাখিৰ তলতে আছো, আহ তই। ৰ আমাৰ দেখোন কিনৰে পইচা নাই, কি কৰিবি এতিয়া? ৰ মোৰ তাৰ এটা বুদ্ধি আছে কিন্তু। কি বুদ্ধি আছে তোৰ তাত গুল্লু চহৰৰ বাচ্চা? এই উমেশৰ বাৰীৰ বস্তি, সেই ধুমা ধুমা লাও, সেই ধুমা ধুমা আলু, সেই ধুমা ধুমা বাংনা, সেই যদি আনবা পাৰো আমাক খানা তাৰ বেলেগ একো নালাগে। বাপ্পা ঐ চহৰৰ বাচ্চা, তই বেলেগ বস্তু আই। কিবাকে চব্জি জোগাৰটো হ'ল ৰচোন, আচলটো কি হ'ব এতিয়া? ঐ ৰকি, আচলটো মোৰ ওপৰত একদি, এই ঝুমকুবি হাতৰ গলিত হাঁহে খাবি না মুৰ্গীয়ে খাবি, তাৰ পৰাই কথা উঠি লৈ আহিছো। বাপ্পা ঐ, তহঁত দুটা হলে খানা তাৰ আমাক পইচা নালাগে। এটা কাম কৰো দে, এতিয়া আমি কতো ঘূৰাত ধন্দা লওঁ। हमको क्यों बुलाती है, हम तो अब बिजी मैन है। কত ভাজ লাগা, সি হিন্দী লৈ অসমীয়া সি ভালকে কবা নৰে, আৰু কিয়া বুলাতি হে মাৰো নেকি মেক্সাই সিক মাথা গৰম কৰি আনব। ভাজ লাগা, তই খানা খাবি না নাখাই এতিয়া? हम क्यों खाना नहीं खाएंगे, हम तो खाना जरूर खाएंगे। মেক্সাই এই ভাজ লাগাক মাৰো নেকি দুটা কৰি? অসমীয়া সি বেয়া বেয়া কয় আৰু হিন্দী কবা আই। एला छोरो, असली कथा में आ जाओ, मुझे क्या बुलाया? थोड़ा भज लगा, खाना पैसा तू दिया दे। अरे भाई कितना चाहिए तो मेक्साई भज लगा, कितने चाहिए मार भी दे, लोगों जिए से ताके दी। अरे भाई मेरे पास जो कुछ है सब कुछ ले ले, पेन ले ले, अंदर पेन ले ले, ऊपर का टी शर्ट ले ले, और सब कुछ ले ले, लेकिन मेरे पास पैसा नहीं। মেক্সাই ভাজ লাগা, পইচা নহকে তই খানা খাবা আহিছা? ভাজ লাগা, তোৰ খাং কতি খৰ, তোৰ সেই খৰ আন্দাৰ পেনো নালগে, আমাক পেনো নালগে। ভাজ লাগা, খানা খা আজি গধলাই 100 টকা লৈ দি, এই ধেমলাৰ দোকানক লাগি। দে এতিয়া যাও, গধলাই গোটাইকেইটা ধেমলাৰ দোকানক লাগি লৈ আহিবি। ঐ গুল্লু, বেটেক দেখা পাইছা নেকি? কে ধেমলা, তোক আজি যি বেটেক লাগা হল? মেক্সাই সি আজিকালি শিখৰ খাই মোক বাকী নাই। মোৰো অলপ কিবা দিবা লগা আছিল নেকি তোক? নিজ তহঁতৰ পইচা মোক নালগে, তহঁতে যি বাকী পাবি আৰু আশাই নকৰিবি। ধেমৰা, কেইটাকা পাই মেক্সাই, দি আছো তোৰ কালি গতাই বাকী। দে বাকী খুজিলে বেয়া পা, নাহাতো দে তহঁতক। এলা চৰো, আসলি কথা মেয়া যাও। আমি দেখোন খানাৰ কথা পাহৰিয়ে গৈছিলো। কত ভাজ লাগা, পইচা আনছা না নাই তই? मैंने तो घर की सब कुछ ढूंढा, लेकिन 1 টাকাও नहीं मिला। মেক্সাই ভাজ লাগা থথা, তোৰ কোনদিনা পইচা থাকে লগত? ৰকি, ভাজ লাগা বুলি নকবি মোক, মাৰামাৰি যাব কিন্তু। জনি ৰকি, এলা বাদ দি এতিয়া, খানা কি কৰবি? গুল্লু, ভাজ লাগা আৰু তই উমেশৰ বাৰীত যি আছে গোটাই উঠে লৈ যা। দে হ'ব দে জনি, আমি দুয়ে যাওঁ। ভাজ লাগা যাও। জনি, আমি দুয়ে যাওঁ ঝুমকু পিঠের হাঁহ আৰু মুৰ্গী আনবা। মেক্সাই ঝুমকুবিটোক লাগি ভয়ে লাগে ৰ। জনি, সিটো আৰু চুপি নাথকে, যাবা ভয়ে লাগে ৰ। ৰকি, যো বহুত দেৰি হৈছে। জনি, এতে দেখোন আহিব নাহে, আমাৰ নিচিনাটো এধৰো গতি নাই। ৰকি, মোৰ পৃথিৱীত দেখবা পাৰা নাই, ৰাতি মাইক
মালিশ কৰবা দিবা লাগব ৰ ওই জনী ময়ো বিহত দেখবা পাৰা নাই উপায় নাপে হেংকে আছো ওই ৰকি আমাক যি ধুমকুবিৰে লাংটা কৰি গুবাইছি এটা কথা যাতে থথৰাতে গম নাপে দে নকওঁ দে তয়ো নকবি জনী ভাই মুঝको लंबा उमेश ने बहुत पिटाए बेचारा बच्चा तूने मुझको चढ़कर भगा उमेश ने मुझे बहुत पिटाया मैं अक्सर আমি আর খানা না খাও দে ভাই ঘরে ঘরে যো আমি আর সুর করা খানা কেটাও না খাও দে যো জনী মই পিঠিৰ বিহত দেখবা পাৰা নাই লম্বা উমেশ তোক মোৰ মাৰা জুতি দি আছো তোক বন্ধুসকল মই ৰকি এয়া মোৰ দোষ জনী আপোনালোকে যদি আমাৰ চেনেল ধেমালিৰ ভিডিঅ'বিলাক চাই ভাল পায় তেন্তে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব